দিনটোতে মানে মা কামাখ্যা দেৱালয়লৈ আহিছোঁ। আপোনালোকে মানে আহিছে নাই জানো, আহিব এবাৰ। পল্টন বজাৰ ফালৰ পৰা আহিলে সোঁহাতে পৰিব। আৰু এইবোৰ যে মানুহ গৈ আছে আগতে, এইবোৰ মন্দিৰলৈকে আহিছে। সেয়া আমি ওপৰলৈ আহি আছোঁ, যিহেতু একা বেকা ৰাস্তা, আপ এণ্ড ডাউন। মানে কোনোবাই এটুকুৰা ঠাইত মানে আপ হৈছে, কোনোবা সেইটুকুৰা ঠাইত ডাউন হৈছে। গৈ আছোঁ যিহেতু পাহাৰীয়া ৰাস্তা। মেইন ৰোডৰ পৰা এই মন্দিৰ ভাগ প্ৰায় 3-4 কিলোমিটাৰমান হ'ব মেইন ৰোডৰ পৰা। আপোনালোকে যদি মন্দিৰ ভাগলৈ আহে, ইয়াৰ ৱালত কি কি অংকন কৰা আছে এবাৰ চাবচোন আহিলে। মই ইয়াৰ ভিডিঅ' কৰি ৰাখিছোঁ, যিহেতু ভাল লাগিল। তললৈ চাওকচোন, আমি কিমান ওপৰত আছোঁ ডাউনৰ পৰা। ইমান দেশ বিদেশৰ পৰা পৰ্যটক আহে, মানে ক'বলৈ কোনো ভাষা নাই। যিহেতু গোটেই ৰাস্তাটোত ইমানেই জাম, গাড়ী ছাইডত পাৰ্ক কৰা আছে, দেখিছে হয়তো আপোনালোকে। নিবলৈ লাইন যদি আহে এবাৰতো ওপৰলৈকে গাড়ী আনিব দিছে। আমি যিহেতু যোৱাবাৰ আহিছিলোঁ 1 জানুৱাৰীৰ দিনা, সেইদিনাটো বহুতেই ভিৰ আছিল, যিহেতুকে আমি গাড়ী আনিব পৰা নাছিলোঁ, খোজকাঢ়ি আহিব লগা হৈছিল। ব'লা। মানে প্ৰত্যেক দিনাই ভক্তৰ সমাগম হয়। এয়া মা দেৱীৰ চাৰিওকাষৰ মানে বাহিৰৰ দেৱালত নানান প্ৰতিমূৰ্তি অংকন কৰিছে। সেয়া বন্তি প্ৰজ্বলন কৰিবলৈ যোৱা জেগা পুখুৰীৰ ভাগ আছে। হৈ আছে মানে প্ৰত্যেক ভাগ মূৰ্তিতে বা প্ৰত্যেক ভাগ জেগাতে মানে সেন্দুৰে মানে ৰঙচুৱা হৈ থাকে। যিহেতু আমি এবাৰ সতি 2 নম্বৰবাৰ গৈছোঁ। প্ৰথমবাৰ যেতিয়া গৈছিলোঁ তেতিয়া মানে ক'বলৈ আপোনাৰ ভাষা নাই আৰু। এইজন দেখিছেনে, তেওঁ টপ কৰি আছে, তেওঁ ইমানেই মানে টপ কৰি আছে। সেয়াই ঘৰ পালোহি, বহুতো ভাগৰুৱা। মানুহজনক এটা ছাৰপ্ৰাইজ দিলোঁ, মানে মানুহজনে গম নাপায় আৰু এইখিনি মানে কেক চেক আনিম বুলি বা কিবা কৰিম বুলি। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ মাই ডিয়াৰ হাজবেণ্ড। ফুল লাগে? ফুল নহয়, এইটো মানে কাপ কেক বুলি কয়। কেক আৰু মানে চকলেটটো বেছি দামী দিয়া নাই দেই। মোৰ ফালৰ পৰা বাৰ্থডে এটা ছাৰপ্ৰাইজ আছিলে।
এতিয়া তুমি ভাল লাগিছে ভাল লাগিছে বা কালাৰটো ভাল লাগিছে কোৱা কালাৰটো ভাল লাগিছে বা কালাৰটো ব্লু চব ব্লু মিলাই দিছো যিহেতু পুরো মিলি গৈছে চোৱা কেনেকুৱা মানে গ্ৰীণ এণ্ড গ্ৰীণ বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে এজনী এনে আহক আপুনি আহক ইমান ডাঙৰকে মেলিছে মুখখন বা 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 কি হৈছে তুমি এখন খুৱাই দিয়া ধুনুক খুৱাব লাগে খুৱাই দিয়া গালত খাই দিয়া খাই দিয়া খাই দিয়া তই খুৱাই এখন গালত গালত ইয়াৰ বাৰ্থডে গিফ্ট এটা পালে দেই বাৰ্থডে বুলি গিফ্ট পিন্ধিলেও বাৰু কেনেকুৱা লাগিছে কালাৰটো জনাবচোন সেইটো চাওক অকণমান দাম